Hi guys, good morning. কি খবৰ আপোনালোকৰ আৰু যিহেতু আজি বিশ্বকৰ্মা পূজা দিনটোত কিনো কৰোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ আমাৰ ফ্ৰণ্টতে শংকৰদেৱ স্কুল আছে, মই ভিডিঅ' দিছোঁ শংকৰদেৱ স্কুলখন। তো তাতো বিশ্বকৰ্মা পূজা পাতিছে। ব'লকচোন চাওঁ, আৰম্ভ কৰা নাই বাৰু, তথাপিও আহিছোঁ চাবলৈ কিনো কৰিছে। তো গাইজ এতিয়া ইমান মানুহ নাই বাৰু, মই তথাপিও আপোনালোকক দেখুৱাই দিওঁ বুলি আহিলোঁ। আৰু এইফালে চব বতাহ দিছে, বৰষুণ আহিব নেকি। আজি বৰষুণ আহিলে বৰ বেয়া কথা হ'ব। আৰু এইফালে দাদাহঁতি বেৰা দি দিছে যাতে বতাহত ভাঙি নাযায়। মূৰ্তি আনিছে, ইমানো ডাঙৰ অনা নাই বাৰু, তথাপি আনিছে। আৰু এইফালে দাদা, এইফালে খুৰা কাম কৰি আছে। খুৰীহেঁতি আছে, মোক মাতিছিলে। এইফালে ফল মূল সজাই ৰাখিছে আৰু প্ৰসাদৰ কাৰণে। ফাইনেলি ঘৰলৈ আহিলোঁ। আৰু এইফালে বৰষুণ দিব নিচিনা লাগিছে। বৰষুণ নিদিলে হয়, বৰষুণ দিব নিচিনা লাগিছিলে নহয়, বৰষুণ সঁচাকৈয়ে দিলে। কি হ'ব আজি বিশ্বকৰ্মা পূজা দিনাখন বৰষুণ দিলে। কি খবৰ, বহুত জোৰছে বৰষুণ আহিলে আজি বিশ্বকৰ্মা পূজা দিনাখন। বৰষুণ আহিলে বেয়া লাগিছে সঁচাকৈয়ে। ভাবিছিলোঁ অলপ ওলাই যাম বুলি, এৰিলে হয় আৰু বৰষুণটো ভাল লাগিব। এয়া চব আমাৰ বাৰাণ্ডা কৰি এই বৰষুণ আহিলে, বতাহো দিছে লগত। এতিয়া বতাহটো অলপ এৰিছে বাৰু, কিন্তু প্ৰথমতে তো গাইজ এবাৰ ক'তো ওলাই যাবলৈ নহ'ল, কাৰণ বৰষুণ দি আছিলে দেখি। খুৰীয়ে প্ৰসাদ দিলে। আৰু এইবাৰ আমাৰ ঘৰত পূজা পতাও নহ'ল, কাৰণ যোৱাকালি দাদা বৰ্তাহঁতৰ বেবী এটা হ'ল, চোৱা লাগি আছিলে দেখি। সেইকাৰণে খুৰীয়ে ঘৰতে মাৰ প্ৰসাদ দি থৈ গ'ল। কি খাইছা? প্ৰসাদ খাইছা? প্ৰসাদ খাই আছে মানে। গাইজ আজি বিশ্বকৰ্মা পূজা কৰিলোঁ। খুৰীহঁতৰ ঘৰলৈ গ'লোঁ, ভাবিলোঁ অলপ ফুৰিব যাওঁ, আপোনালোককো দেখুৱাই দিওঁ। মই যিডোখৰত আছোঁ, শিৱসাগৰ মেলা চকৰ পৰিৱেশো আপোনালোকক অলপমান দেখুৱাই দিম। চাই থাকিব আৰু তেন্তে। তো গাইজ আজি ভাবিছিলোঁ বৰষুণটো নেৰিবই নেকি, ওলাই আহিবলৈ নাপামেই নেকি, কিন্তু বৰষুণটো এৰিলে সঁচাকৈ বহুতে ভাল লাগিছে। আৰু আকৌ এবাৰ ওলাই আহিলোঁ স্কুললৈ বুলি। আৰু এয়া স্কুলৰ পৰিৱেশ, মানুহো আহিছিলে গ'লগৈ বাৰু। এতিয়া বেছি মানুহ নাই, মামা আছে, খুৰী আছে, ভাইটিকেইটা আছে খুৰীহঁতৰ, তাৰপিছত আমাৰ বাহঁতৰ ভণ্টি আছে। নাই, আহি মানুহবোৰ খাই গৈ গ'ল, তথাপি মই লাষ্টত আহিছোঁ বাৰু অলপ। তো গাইজ লগৰ এজনৰ ঘৰলৈ পূজা খাব মাতিলে, আৰু এতিয়া গৈ আছোঁ। ভণ্টি গৈছে মোৰ লগত। আৰু এইডোখৰ হ'ল মেলা চকৰ পৰিৱেশ। এইফালে কিন্তু ঢেৰ কুকুৰ দেই, ভয়ে লাগে ওলাই আহিবলৈ, একেবাৰে খেদি আহে। আৰু এইডোখৰ হ'ল মেলা চকৰ পৰিৱেশ, আৰু অলপ আপোনালোককো দেখুৱাই দিছোঁ। এইফালে চক সঁচাকৈ মোৰ বহুতেই ভাল লাগে এইডোখৰত থাকি পিনি। আৰু অকণমান গ'লে লগৰটো ঘৰ পামগৈ বাৰু। তো গাইজ ফাইনেলি লগৰটো ঘৰ পাই গ'লোহি। আৰু সেইডোখৰ নেদেখুৱালোঁ, আৰু কিমানো ৰাস্তাটোকে দেখুৱাই ব'ৰ কৰিম আপোনালোকক। আৰু এইফালে খাবলৈ দিছে আমাক পুৰি চব্জি। আমাৰ লগত ভণ্টি আহিছে বাৰু, আমি খাই লওঁ এতিয়া পুৰি চব্জি। সেইটো লগৰটো ঘৰ ৰুমতে দিছে আমাক, কাৰণ বাহিৰত ঢেৰ মানুহ আছে যিহেতু পূজালৈ, আৰু মানুহ আহিছে বহুত বেছি। এয়া এতিয়া খাব দিছে, তাই চুচুক চামাক কৰি আছে। গাইজ খাই কৰি আহিলোঁ। এয়া চব মেলা চকৰ পৰিৱেশ। ভণ্টি এয়া চব শংকৰদেৱ স্কুল। গাইজ ঘৰ আহি পাই গ'লোহি। পূজা খাই আহিলোঁ। ইয়াৰ লগৰ আছে যিহেতু মাতিলে আৰু খাবলৈ গ'লোঁ। বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ বাই বাই।